নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে অসমত প্ৰথম ৰেল সেৱা কোন চনত প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ 1882 চনত। নেক্সট কুৱেশ্যন, অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? উত্তৰ 1823 চনত। নেক্সট কুৱেশ্যন, অসম এছ'চিয়েশ্যন কেতিয়া গঠিত হৈছিল? উত্তৰ 1903 চনত। নেক্সট কুৱেশ্যন, চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ বীৰপাল। নেক্সট কুৱেশ্যন, অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? উত্তৰ গুৱাহাটীত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন, কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? উত্তৰ ৰেণুকা দেৱী বৰকটকী। নেক্সট কুৱেশ্যন, কোন চনত অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো সংঘটিত হৈছিল? উত্তৰ 1548 চনত। নেক্সট কুৱেশ্যন, ডিগবৈ তেল শোধনাগাৰ কিমান চনৰ পৰা কাৰ্যক্ষম হয়? উত্তৰ 1901 চনৰ পৰা। নেক্সট কুৱেশ্যন, প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন কেতিয়া বলৱৎ কৰা হৈছিল? উত্তৰ 1979 চনৰ পৰা। নেক্সট কুৱেশ্যন, জয়দৌল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই। নেক্সট কুৱেশ্যন, আহোমৰ শেষ কীৰ্তি স্তম্ভটো ক'ত অৱস্থিত? উত্তৰ বশিষ্ঠাশ্ৰমত। নেক্সট কুৱেশ্যন, অসমৰ কোনজন স্বৰ্গদেউক ল'ৰা ৰজা বুলিও জনা যায়? উত্তৰ ৰত্নধ্বজ সিংহ বা চুলিকফাক। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? উত্তৰ আকবৰ হাইদৰি। নেক্সট কুৱেশ্যন, পয়েট্ৰি ইজ মেট্ৰিকেল কম্প'জিশ্যন এই কবিতাৰ সংজ্ঞা দাঙি ধৰা সমালোচকজন কোন? উত্তৰ মেথিউ আৰ্নল্ড। নেক্সট কুৱেশ্যন, তথাকথিত মিকিৰসকলে নিজকে কি বুলি পৰিচয় দিয়ে? উত্তৰ আৰ্লেং। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ ৰচনাৱলীত ব্যৱহৃত ভাষা কেইটা? হৈছে উত্তৰ প্ৰাচীন অসমীয়া, ব্ৰজাৱলী আৰু সংস্কৃত। নেক্সট কুৱেশ্যন, অংকীয়া নাটৰ শেষত ব্যৱহৃত ভটিমাবিধ কি? উত্তৰ মুক্তিমংগল ভটিমা। নেক্সট কুৱেশ্যন, সাহিত্য অকাডেমীৰ অনুবাদ বঁটা পোৱা প্ৰথম অসমীয়া লেখকজন হৈছে? উত্তৰ ৰাধিকা মোহন ভাগৱতী। নেক্সট কুৱেশ্যন, বিশ্ব সাহিত্য এই পৰিভাষাৰ প্ৰৱৰ্তক হৈছে? উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন, ৰাস ক্ৰীড়াৰ গুৰুকথা গ্ৰন্থৰ ৰচক কোন? উত্তৰ বাণীকান্ত কাকতি। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাৰ নৃগোষ্ঠীয় উপভাষাটো হৈছে? উত্তৰ দেউৰী অসমীয়া। নেক্সট কুৱেশ্যন, অসমীয়া নাৰীৰ ঐতিহ্য আৰু উত্তৰণ গ্ৰন্থখনৰ প্ৰণেতা কোন? উত্তৰ পৰমানন্দ মজুমদাৰ। নেক্সট কুৱেশ্যন, একাধাৰে ঔপন্যাসিক আৰু নাট্যকাৰ হৈছে? উত্তৰ অৰুণ শৰ্মা। নেক্সট কুৱেশ্যন, পিৰিয়ডিক টেবুল
কোনে ডিজাইন কৰিছিল? উত্তৰ ডিমিট্ৰি মেণ্ডেলিভে। নেক্সট কুৱেশ্যন, কৃত্ৰিমভাৱে ফল পকিবলৈ কি ব্যৱহাৰ কৰা হয়? উত্তৰ কেলছিয়াম কাৰ্বাইড। নেক্সট কুৱেশ্যন, হীৰা কোনটো মৌলৰ পৰা তৈয়াৰ কৰা হয়? উত্তৰ কাৰ্বনৰ পৰা। নেক্সট কুৱেশ্যন, কোনটো গেছক হাঁহি গেছ বুলিও কোৱা হয়? উত্তৰ নাইট্ৰাছ অক্সাইডক। নেক্সট কুৱেশ্যন, পাৰাৰ থাৰ্মোমিটাৰে জুখিব পৰা সৰ্বোচ্চ উষ্ণতা কিমান? উত্তৰ 360 ডিগ্ৰী চেলছিয়াছ। নেক্সট কুৱেশ্যন, বৈদ্যুতিক বাল্বৰ ফিলামেণ্ট তৈয়াৰ কৰিবলৈ কোনটো ধাতু ব্যৱহাৰ কৰা হয়? উত্তৰ টাংষ্টেন। নেক্সট কুৱেশ্যন, আলোকবৰ্ষত কিমান কিলোমিটাৰ? উত্তৰ 9,46,073 কোটি কিলোমিটাৰ। নেক্সট কুৱেশ্যন, কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? উত্তৰ 4 ডিগ্ৰী চেলছিয়াছত। নেক্সট কুৱেশ্যন, অজন স্তৰে আমাক কিহৰ পৰা ৰক্ষা কৰে? উত্তৰ UV ৰশ্মিৰ পৰা। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত বিশ্বৰ আটাইতকৈ দীঘল ছেণ্ডষ্টোনৰ গুহাটো অৱস্থিত? উত্তৰ মেঘালয়ৰ ক্ৰেমপুৰীত অৱস্থিত। নেক্সট কুৱেশ্যন, কোন চনত অসমীয়া ভাষাই ৰাজ্যিক ভাষা স্বীকৃতি লাভ কৰিছিল? এই প্ৰশ্নটো উত্তৰটো কমেণ্ট কৰি জনাব।